হাই গাইজ, আজি মোক স্কুলত কেনেকৈ উইচ কৰিছে চাওঁ আহকচোন। আজি হৈছে মুকুৰ বাৰ্থডে। আজি বৃহস্পতিবাৰ, নৱেম্বৰৰ 2 তাৰিখ। আজি মুকুৰ বাৰ্থডেত মই কিবা কিবি সৰু সুৰা মুকুৰ কাৰণে যোগাৰ কৰিছোঁ। আৰু মুকুৰ বাৰ্থডেত কি কৰোঁ সেইটো মই আপোনালোকক অলপ ক্লিপ ধৰি ৰাখিছোঁ। সেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। আৰু মুকুৰ বাৰ্থডেৰ কাৰণে মই স্কুলত দিয়াৰ কাৰণে কেক, চকলেট, ডেইৰী মিল্ক আৰু চকোপাই লৈছিলোঁ দোকানৰ পৰা। পাছত ৰাতি স্কুলৰ টিচাৰ এগৰাকীক ফোন কৰিলোঁ যে তাইৰ কালি বাৰ্থডে আছে, এইখিনি আপুনি কেনেদৰে বিলাই দিয়ে মই নাজানো, কিন্তু তাইৰ বেগত মই পঠিয়াই দিম। তেনেকৈ কোৱাত দিদিজনীয়ে ক'লে, তেওঁলোকৰ টিচাৰক দিদি বুলি কয়, দিদিজনীয়ে ক'লে যে বাইদেউ আমাৰ ক্লাছততো সেই নহয়, চকলেট বা কেক এলাউ নকৰে, গতিকে আপুনি এইটো দিব নোৱাৰিব। মোৰো টেনশ্যন লাগি গ'ল, কাৰণ এখেতে নাকৰ কামত ব্যস্ত আছে কলেজত, ময়ে গোটেইখিনি কৰি আছোঁ। তাৰপিছত ৰাতি 9টা বাজিল, মই এতিয়া ক'ৰ পৰা বেলেগ যোগাৰ কৰোঁ, মোৰ টেনশ্যন লাগি গ'ল, মোকো কান্দা কাটা লাগিল। তাৰপিছত মই তেওঁলোকক সুধিছিলোঁ যে কি দিব পাৰি, তেওঁলোকে কৈছে পেঞ্চিল, ইৰেজাৰ, শ্বাৰ্পনাৰ, স্কেল এইবিলাক দিব পাৰি, বা কপি দিব পাৰি, এনেকৈ ক'লে। তাৰপিছত এখেতে আহিল 9টামান বজাত। তাৰপিছত আহোঁতে এখেতক বজাৰত আৰু পঠাই কিনে পেঞ্চিলৰ বক্স লৈ আহিছোঁ, পেন আহিলোঁ, আৰু দিদিবিলাকৰ কাৰণে কলম লৈ আহিল। তাই তেনেদৰে স্কুলতো চেলিব্ৰেশ্যন কৰিল। আৰু দিদিগৰাকী অলপমান ক্লিপ তাৰে ধৰি ৰাখিছিল, সেইখিনি মোক পঠাই দিছে, যিহেতু মই ব্লগ বনাই গম পাই মোক পঠাই দিছিল। সেইকাৰণে দিদিগৰাকীকো মই বহুত ধন্যবাদ যে তেওঁলোকৰ নিচিনা স্কুল এখনৰ পৰা মোক ভিডিঅ'টো দিছে, তাৰ কাৰণে মোৰ বহুত ভাল লাগিল। বাকী ভাড়া ঘৰত যিখিনি মানুহ আছে তেওঁলোকক আমি ঘৰত পেকেট দিয়াৰ ব্যৱস্থা কৰিছোঁ, মানে ঘৰত ইনভাইট কৰা নাই, মই যাই দি থৈ আহিছোঁ পেকেট। গতিকে এনেদৰে সৰু সুৰাকৈ চেলিব্ৰেশ্যন কৰিছোঁ। মই মোকো কৈছোঁ যে বাবু ডাঙৰ নোহোৱালৈ তোমাক এনেদৰে সৰু সুৰাকৈ আমি পাতি থাকিম, পিছত ডাঙৰকৈ পাতিম। তাই বুজিও পাইছে কথাটো। গতিকে এইখিনি, আৰু আপোনালোকক কি ভিডিঅ' কৰি ৰাখিলোঁ সেইখিনি আপোনালোকে এতিয়া মোৰ লগত আহকচোন, চাওঁ কি ভিডিঅ' মই কৰি ৰাখিছোঁ। এয়া হৈছে ৰাতি 12টা বজাত আমি মোকো কেনেদৰে উইচ কৰিলোঁ। তাই কৈছে উইচ কৰিব, কিন্তু তাই সাৰে নাপালে। সেইকাৰণে আমি ভিডিঅ' কৰি ৰাখিছোঁ, যাতে তাইক দেখুৱাব পাৰোঁ যে আমি তাইক উইচ কৰিলোঁ। আমাৰ মুকুৰ যে বাৰ্থডে, সেইকাৰণে মুকুৰ স্কুলত গিফ্ট দিবৰ কাৰণে গিফ্ট আনিছে লগৰ ল'ৰা ছোৱালী। কি টিচাৰ One, two, three, four, five, six. তাৰপিছত এইটো লতি চকো পাই কিনিছিলোঁ, এইটো আৰু এইটো, কিন্তু দিয়া নহ'ল, আমাৰ স্কুলত বন্ধ কৰিছে। স্কুলত চকলেট কেক দিয়া বন্ধ, আৰু চকলেটো আনিছিলোঁ ডেইৰী মিল্কৰ, সেইটো ৰিটাৰ্ণ কৰি দিছোঁ। এইটো ৰিটাৰ্ণ কৰিব পৰা নাই, আজি ৰিটাৰ্ণ কৰিম। ইয়াতে পেঞ্চিলো আছে, ওৱান পেকেট 1 2 3 4 5 6 7 8 9 10, মানে 30টা আছে পেঞ্চিলৰ পেকেট। 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 হ'ব। 31 32 এটা আমাৰ মুকুৰিতা স্কুলত বিলাই দিব লগৰ কিমানটা ষ্টুডেণ্ট আছে তোমাৰ লগত? মোৰ মানে 30টা আছিল। হ'ব, 30টা আছিল, কিন্তু এটা বেলেগ স্কুলত গৈছে। 30টা পেকেট আনিছে, আৰু দিদি আছে 6টা, দিদি আৰু ছাৰ 6টা। চাওঁ কলমকেইটা দেখাই দেচোন হাতত লৈ। কমফৰ্ট ৰাইটিং। আৰু আমাৰ একো বিশেষ চেলিব্ৰেশ্যন নাই, আপোনালোকক দেখি আছোঁ কি কৰোঁ। এয়া স্কুলৰ ভিডিঅ', দিদিগৰাকীয়ে মোক ভিডিঅ' কৰি অলপমান দি দিছিল। আৰু তেওঁলোকৰ দুটা ছেকশ্যন, আনন্দ আৰু বিবেক। এইটো তাই আনন্দত পঢ়ে, আৰু বিবেকত আমি বিলোৱা নাই, কাৰণ বিবেক ছেকশ্যনটো তেনেকৈ কাৰোৰ লগত চিনাকিও নাই। গতিকে এইখিনি আনন্দ ছেকশ্যনৰ ল'ৰা ছোৱালী চাওকচোন। আমাৰ ভাড়াঘৰত মুকুৰ মানে বাৰ্থডেৰ শৰাই এইখন, ইয়াতে কেইটামান জহা চাউল দিছোঁ বুট, আৰু এটা আপেল কাটি দিছোঁ, আৰু চাকি দিয়া নাই, পুকুৰী লাৰি থাকে না, ভয় লাগে। চাকি আৰু ধূপটো দিছোঁ কিবা কৰি, আৰু চাকি দিয়া নাই। চাকিটো মানে পুকুৰী বৰ্তমান টোপনি মাৰি আছে, সি উঠাৰ পাছত
ধূপটো নুমাই যাব, কিন্তু চাকি বহুত সময় জ্বলি থাকিব আৰু চাকিটো নুমাই দিব ভাল নালাগে। সেইকাৰণে মই ইয়াত চাকি দিয়া নাই, মই বাহিৰত দিছোঁ চাকিটো। বাহিৰত তুলসী গছত চাকিটো দিছোঁ আৰু ইয়াত এনে মই শৰাইখন পাতি থৈছোঁ এনে অনুষ্টুপীয়াকৈ। আপোনালোকে একো দায় দোষ নধৰিব, কাৰণ ভাড়াঘৰত অলপ প্ৰব্লেম হয় ভিতৰত থাপনা পাতা, সেইকাৰণে মই এনেদৰে ৰাখিছোঁ এনে। আৰু মনটো ভাল লাগে দিয়কচোন। ভগৱানেনো কি, ভগৱানেতো একো দায় দোষ নধৰে, কিন্তু আমি নিজে এইবিলাক নিয়ম পালোঁ। মই এনেকৈ মই মনটো শুদ্ধ কৰি ৰাখিছোঁ, অলপ মনৰ ভাৱ ভগৱানৰ ওচৰত মোকোৰ কাৰণে এইখিনি আগবঢ়াইছোঁ। গতিকে আপোনালোকে একো দায় দোষ নধৰিব, কিন্তু ভগৱানে দায় দোষ নধৰে মই জানো, কাৰণ মই যিখিনি কৰিছোঁ মনৰ পৰা কৰিছোঁ। স্কুলৰ পৰা মোকো আহিল, আহি এতিয়া মোকো শৰাইখন মানে নমো কৰি আছে, এতিয়া শৰাইখন ভাঙিব না মোকো। আৰু পুকুৰী খাইয়ে আছে। এয়া হৈছে সৰ্থেবাৰীৰ ওচৰৰ কাৰাকুচি গাঁৱৰ এটা দৃশ্য। আৰু মোকোৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ কাৰণে মই এই ল'ৰাজনক চিলেক্ট কৰিলোঁ, যে ল'ৰাজনৰ মুখত এটা হাঁহি মই চাব বিচাৰোঁ। মই এদিন ৰামদেৱৰ প্ৰাণায়ামত গৈছিলোঁ, যাওঁতে তাৰ ঘৰত আগফালে হৈছিল আৰু সি গেঞ্জি পিন্ধি ৰাস্তাত আছিল। মই তেতিয়া তাক সুধিলোঁ, কাপোৰ নাই বুলি ক'লে সি। সেইকাৰণে মই ভাবিলোঁ যে মই লগে লগে মই ভাবিছোঁ যে মোকোৰ বাৰ্থডেত মই তাক এযোৰ কাপোৰ দিম, মই যিখিনি মোৰ সামৰ্থ্য। আৰু এয়া বৰমাক, তাৰ বৰমাকৰ ল'ৰা ছোৱালী দুটা, আৰু মোকো সিহঁতক দুটাক অলপমান পইচা দিছে চকলেট খাবৰ কাৰণে। আৰু চাওকচোন ল'ৰাজনৰ হাঁহি। সি যিদিনা মই কাপোৰযোৰ দিম বুলি কৈছিলোঁ, সেইদিনা দেউতাকক মই কোনদিনা যাম সুধি আছে। দেউতাকে তাৰ কথাবিলাক বুজি পায়। দেউতাক এজন ঠেলা চালক আৰু মাক কেঞ্চাৰত ঢুকাইছে। গতিকে সি ল'ৰাজনৰ বহুত আলৈ আথানি হৈছে। গতিকে থকা মানুহক দিতো এই হাঁহিটো মই কেতিয়াও দেখা নাপালোঁহেঁতেন, আৰু নোহোৱা মানুহক দি বহুত ভাল লাগে। আৰু সি বহুত হেপী হৈছে, আৰু তাৰ মুখৰ হাঁহিটো দেখিয়ে আপোনালোকে গম পাব। আপোনালোকেও যদি এনেকৈ তাক সহায় কৰিব বিচাৰে, গতিকে তেতিয়াহ'লে আপোনালোকে সহায় কৰিব পাৰিব। আৰু মই তাৰ এটা ভিডিঅ' আপলোড কৰিম, তাক আপোনালোকে গোটেইখিনি চাব পাৰিব। আৰু এইখিনিয়ে। আৰু মোৰ মোকোৰ বাৰ্থডেত মোৰ বিশেষ একো কৰা নহ'ল। মই এই ল'ৰাজনক মই ট্ৰেণ্ডছৰ পৰা এযোৰ কাপোৰ নিদিলোঁ, দুটা পেণ্ট আৰু চুৱেটাৰ, এইখিনিয়ে। আৰু মোৰ মনত বহুত শান্তি পাইছোঁ আজি তাক কাপোৰযোৰ দি। আজি মোকোৰ বাৰ্থডে কাৰণে আমি এতিয়া সন্যাসী মন্দিৰত যাই আছোঁ, খাৰজৰা। অলপ মোকোৰ কাৰণে প্ৰে কৰি মোকো নতুন চোলা পিন্ধছে। এয়া হৈছে খাৰজৰা আশ্ৰম সন্যাসী মন্দিৰ। আমি মোকোৰ বাৰ্থডে কাৰণে ইয়াতে প্ৰাৰ্থনা কৰিলোঁ, যিহেতু ঘৰত শৰাইখন দিলোঁ চিম্পুলকৈ। আৰু ইয়াত এই পূজাৰীজনক মই সদায় দেখা পাই থাকোঁ, বহুত ভাল লাগে, বহুত ওখ পাখ, একদম আচল পূজাৰীৰ নিচিনা। আৰু ভিতৰৰ ৰুমটোত এজনে মানে তপস্যা কৰি আছিল, মই দেখি বহুত ভাল লাগিল। মই তেনেদৰে দেখা নাছিলোঁ। আৰু পুকুক চাওকচোন, পূৰা খালী ভৰি এনজয় কৰি আছে বায়েকৰ বাৰ্থডে। আৰু এই সন্ধিয়া টাইমত ইয়াত আমি মাজে মাজে আহোঁ, বহুত ভাল লগা পৰিৱেশ, মানে এটা শান্তিৰ ঠাই বুলি ক'ব পাৰি। আৰু আমি মোকো বাবু মই আমি তেনে ৰিক্সাৰে আহিছিলোঁ, আৰু এখেতে ইয়াত আহা বুলি গম পাই এখেতে গুচি আহিল। আৰু ভালেই হ'ল, এখেতে কেমেৰা কৰিব পাৰিল, আৰু নহ'লে মোৰ অসুবিধাই হ'ল হয়। আৰু পুকুক চম্ভালাটোতো জানেই কিমান টান। এইটো হৈছে হনুমান, এই যে আগফালে আছে, এইটো হৈছে হনুমান মন্দিৰ। আৰু এইফালে আগফালে যিটো দেখা পাইছে এইটো হৈছে শিৱ মন্দিৰ। এইফালে বেলৰ গছ এডালো আছে, আৰু দেখিছেনে ইমান চাফ চিকুণ। আৰু ইয়াত ইয়াৰ ছাইডেৰে বিয়া বহুতে বিয়াও পাতে, পেণ্ডেল আছে, বিয়া চলিয়ে আছিল তাৰ আগদিনা। গতিকে আপোনালোকক যিমান পাৰোঁ দেখালোঁ, আপোনালোকে মোকোক উইচ কৰিব, যাতে তাই ভাল মানুহ হ'ব পাৰে, মানে মানুহ হিচাপে হ'ব পাৰে, আৰু সৎ এইখিনি, আৰু বেমাৰ আজাৰ নহয়। গতিকে আমি একদম চিম্পুলকৈ চেলিব্ৰেশ্যন কৰি ভাল পাওঁ বস্তুবিলাক। কিন্তু কিছুমান ক্ষেত্ৰত ভাল লাগে যে সৰু ল'ৰা ছোৱালীক মাতি খুৱাব মন যায়, কিন্তু আমি যিহেতু নলবাৰীত থাকিলেও কৰ্মসূত্ৰে, আৰু এখেতৰ কলেজৰ নাক চলি আছে নৱেম্বৰৰ 21-22, এখেতে একদম সময় দিব পৰা নাই। মই যিখিনি কৰিছোঁ মই নিজৰ সামৰ্থ্য দি কৰিছোঁ, এখেতে একো ইয়াতে কৰা নাই। টেনশ্যন মই দিয়া নাই এখেতক, আৰু মই নিজে যিখিনি, কাৰণ এখেতক কৈছিলোঁ যে ঘৰত যাই চেলিব্ৰেশ্যন কৰোঁ, কিন্তু এখেতে কৈছে যে তুমি যদি পাৰা কৰা, মই এইবাৰ মোক ক্ষমা কৰি দিয়া। সেইকাৰণে মই আৰু এখেতক টেনশ্যন দিয়া নাই, ঘৰত অনা নিয়া বহুত সময় গুচি যায়। সেইকাৰণে মই মোকোৰ লগ বন্ধুখিনিক মাতিব নোৱাৰিলোঁ এইবাৰ। এনে সৰু ল'ৰা ছোৱালীখিনিক মাতি ভাল লাগে। নেক্সটবাৰ আমি ট্ৰাই কৰিম সৰ্থেবাৰীৰ ঘৰত।
আৰু তাইও আজিকালি বুজি পায়। আৰু পুকুক চাওকচোন, পুকুৱে যে একদম আত্মহৰা হৈ আছে। আৰু এইখিনি ভিডিঅ'টো ফাষ্ট কৰি দিলোঁ অলপ, মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছিল আৰু আপোনালোকে বৰ হ'ব পাৰে। গতিকে এনেদৰে আমি সৰু সুৰাকৈ ঘৰত চেলিব্ৰেশ্যন কৰিছোঁ। এইবাৰ কেক কটা পৰ্ব চাওঁ আহক। Happy birthday to you. Happy birthday to you. Happy birthday, dear Muku. Happy birthday to you. Mukuk suma deh, Mukuk Buku. Mukuk suma deh. Ifale deh. আমাৰ মুকুৰ আগতে যেনেকৈ ভালে থাকে, বেমাৰ চেমাৰ নহওকে, হয় না? আৰু কেকটো দেখা পাইছেনে? কেকটোৰ কেকটো ৰাখক নহ'লে, আপোনাৰ মোবাইলটো ৰাখকচোন এবাৰ মুকু। বাৰ্থডেৰ কাৰণে মমবাতি জ্বলা নাই, কুকুৰ কাৰণে ভয় লাগে। সেইকাৰণে আমি একো নহয়, দৌৰা ধৰি কৰা দে। মুকু ধৰা। হেপী বাৰ্থডে মুকু। Thank you. মুকু হেপী বাৰ্থডে। কেকটো ইমান সব বেছি উঠাবাই নদী। নিজে খাইছে। এবার মই মুকুক খুৱাই দিওঁ। এবার মই মুকুক খুৱাই দিওঁ। দি চাওকচোন কেমেৰা ফালে। কেমেৰা ফালে চাওঁ। মোবাইলে টিপি থাকে, মোবাইল চাৰে। আপোনালোকক বাকীখিনি দেখি আছোঁ। মুকুৰ বাৰ্থডে ভিডিঅ'টো চাই থাকক। এইটো খাওক চবে, ইমান টেষ্টি। আপোনালোকে খাওক। এতিয়া মই নিজৰ বাৰ্থডে কেক নিজে খাই ভাল পাওঁ। কাকো খাব নিদিওঁ মোৰ কেকখিনি, মই অকলে খাইছোঁ। ভাত খাই আছে চাৰে। আমাৰ ৰাতি আলহী বাৰ্থডে। হাই দে মুকু। আৰু আমাৰ এইফালে ছাৰ আৰু দিবাশ্ৰী। আৰু দিবাশ্ৰীক পাতত দিছোঁ, মানে পাতত খাই ভাল পাই বোলে, ময়ো ভাল পাওঁ না। আৰু খানাটো বেগকে মাৰি মই খাব ল'ব। আমি লৈ আহিব পাৰে। ভাত, মাছ ভজা, চিম্পুল, বিলাহী, চিকেন আৰু দালি, আৰু দৈ আছে। মই একেলগে আছে নহয়। Hi guys, welcome back to my mother channel. আৰু মোৰ বাৰ্থডে পাৰ্ট 1টো দেখিছেই, কিমান মাখে গিফ্ট দিছে মোৰ। আৰু আজি তাৰ গিফ্টটো কি দিছে সেইটো কম। এইকেইটা হ'ল ইনাৰ। এইটো এটা ইনাৰ, এইটো এটা ইনাৰ, এইটো এটা ইনাৰ আৰু এইটো এটা ইনাৰ। তাৰপিছত এইটো ওলোটাই আছে। এইটো হ'ল পেণ্টি, এইটো পেণ্টি, এইটো পেণ্টি, এইটো পেণ্টি। তাৰপিছত এইটো এই চব ইনাৰ আৰু পেণ্টি কেইটা মায়ে দিছে। এইটো পাপাই দিছে। এইটো ফাৰ্ষ্ট ক্ৰাইবৰ লৈছে। এইটো মোৰ বাহঁতে দিছে, আমাৰ ভাড়া ঘৰৰ বা। তাৰে পিছত এই জিন্সটো আমাৰ ডাঙৰ মাহী দিছে। এইটো মই মাৰ কাৰণে কিনিছো। এইটো মাৰ কাৰণে কিনিছো, দেখিছেনে? কিয়কি মায়ে মোৰ কাৰণে বহুত কষ্ট কৰে। আৰু ব্লেজাৰ দিছে মোক, ব্লেজাৰ নহয় ইনাৰ দিছে। আৰু এইটো ব্লেজাৰটো আমাৰ ককাই দিছে, আমাৰ মামীৰ ককা। আমাৰ ঘৰৰ আব্বাই মোক 2000 টকা দিছে। আৰু এই দুযোৰ বুটছ দিবাশ্ৰী তামুলী বাই দিছে মোক।
আৰু এই যে ব্লেজাৰটো আৰু এই বুটছযোৰ ফাৰ্ষ্ট ক্ৰাইৰ পৰা লৈছোঁ। এইবাৰ আমাৰ স্কুলৰ পৰা গিফ্ট। এইটো মোৰ বেষ্ট ফ্ৰেণ্ডে দিছে, এইটো আৰু এইটো মোৰ বেষ্ট ফ্ৰেণ্ডে দিছে। হাৰ্ড লাভাৰ আৰু পিংক কালাৰ পেঞ্চিল, সেইটো মোৰ বেষ্ট ফ্ৰেণ্ড হয়, সেইটোৰ নাম হ'ল জিমলি কাশ্যপ। তাৰপিছত এইটো হ'ল মনীষা অনন্যা দাস। এই কালাৰটো আৰু পেঞ্চিল বিপান চেপাটো আৰু দিছে। এই দুখন কাৰ্ড দিতি পৰ্ণা দেখাই দিছে। এইখন হ'ল এখন কাৰ্ড আৰু ইফালে চকলেট আছে। তাৰপিছত ইফালে দিয়া আছে ৰেইনবো আৰু ইয়াতে লেখা আছে হেপী বাৰ্থডে চাৰ্ভি আৰু ইয়াতে লিখি দিয়া আছে ফ্ৰম দিতিপৰ্ণা দলা। তাৰপিছত আমাৰ স্কুলৰ পৰা এখন কাৰ্ড দিছে, কাৰ্ড দে মানে নেম কনিষ্কা আগৰৱাল, ক্লাছ 6, সেকশ্যন আনন্দ, ৰোল নম্বৰ 12, হাউচ স্বামী বিবেকানন্দ হাউচ 3। ইয়াতে নাম লিখি দিয়া আছে, পঢ়ি চাওক একবাৰ। আৰু এইখানে ইয়াতে হেপী বাৰ্থডে লেখা আছে, হেপী বাৰ্থডে। সেয়ে হ'ল মোৰ গিফ্ট। আৰু এটা বস্তু আছে, এইটো হ'ল বম, চাওক পাৰ্টি পপাৰ। এইটো পুকুৰী সৰু থকাৰ কাৰণে মোক পাপাই ফুটাব নিদিলাক। ন' ফায়াৰৱৰ্কছ বুলি দিয়া আছে। বহুতো চকুতে গুচি যায়, সেইকাৰণে ইনফেকশ্যন হৈ যায়। সেইকাৰণে এতিয়া পুকুৰ বাৰ্থডেত এইটো ফুটাম। এতিয়া এয়ে হ'ল মোৰ গিফ্ট। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে, গতিকে মোৰ ভাল লাগিল। আপোনালোকে মোৰ ভিডিঅ'ত ইমান মৰম দি আছে আগৰ পৰা, আৰু মোকো আপোনালোকে ভালদৰে আশীৰ্বাদ দিব, তাই যাতে পঢ়া যিয়ে নহওক ভাল মানুহ হ'ব পাৰে, সৎ হ'ব পাৰে। গতিকে এইখিনিয়ে আৰু মোৰ ব্লগটো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোক ইউটিউবত যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি মোক পেজত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।